বন্ধুসকল বৰষুণ ধাৰাবাহিকখনৰ যোৱাটো খণ্ডত মিকুক লৈ যোৱাৰ সময়তে ৰিয়া আৰু ল'ৰাজন পুলিচৰ হাতত ধৰা পৰে আৰু সেইবাবে পুলিচে ৰিয়াক এৰেষ্ট কৰি থানালৈ লৈ যোৱা দেখিবলৈ পাইছিলে আৰু ঘূৰি অহাৰ পাছত ৰিয়াই প্ৰতিশোধ ল'ম বুলি দেৱযানী আৰু অৰ্ণৱক কৈ যোৱা দেখিবলৈ পাইছিলে। এতিয়া বাৰু সঁচাকৈ ৰিয়া পুনৰ আহি দেৱযানী আৰু অৰ্ণৱৰ ওপৰত প্ৰতিশোধ ল'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আৰু ইফালে আজিৰ খণ্ডটোত দেৱযানী আৰু অৰ্ণৱে মিকুক ঘৰলৈ লৈ যাব আৰু তেতিয়া দেউতাকে দেখা পাই দেৱযানীক তুমি ইয়ালৈ কিয় আহিছা তাৰ বিষয়ে প্ৰশ্ন কৰাত তেতিয়া মিকুৱে বুঢ়া তই এইবিলাক একোৱেই গম নাপাওঁ নেকি, দেৱু আৰু আমাৰ অমুদায়েহে মোক লৈ আহিছে ৰিয়াৰ হাতৰ পৰা আৰু সেইজনীক যে পুলিচে লৈ গ'ল এতিয়া তাৰ বিষয়ে কোৱা দেখিবলৈ পাব। এতিয়া বাৰু অৱশেষত অতনু বৰুৱাই অৰ্ণৱ আৰু দেৱযানীক ক্ষমা কৰি দি সাৱটি ধৰিব নেকি দেখিবলৈ পাব বৰষুণৰ আজিৰ খণ্ডটোত। ইফালে এতিয়াও অভিয়ে ৰিয়াৰ পক্ষতে থাকিব আৰু ৰিয়াই একো ভুল কাম কৰা নাই বুলি কোৱাত তেতিয়া অৰ্ণৱ আৰু দেৱযানীয়ে অভিক বহুত বেছি বেয়াকৈ কোৱা আজিৰ খণ্ডটোত দেখিবলৈ পাব। যিসকলে বৰষুণ চাই ভাল পায় ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।